অন্য এটা ভিডিঅ'লৈ কুকুৰৰ মুকুৰৰ অৰ্থ আহক আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো গাইজ আজি আমাৰ লগত কোন আছে এয়া চাওক কোন আছে তো বহুত দিনৰ মূৰত মাই চিষ্টাৰ ইজ আহিং তো এতিয়া মানে থাকাকৈ আহিছে তো যিহেতুকে মানে গৰম বন্ধ চলি আছে তো এতিয়া ধুনীয়াকৈ ভিডিঅ' বনাম मतलब रहा नहीं ज़्यादा तड़पी ऐसी है ना क्या करे मतलब बहुत दिनों बाद देखी है फोटो कर থাকিবি তো গাইজ এতিয়া আমি এটা ডিয়াৰ কমপ্লিট কৰিবলৈ গৈছোঁ বলক আপোনালোককো লৈ যাম আৰে পাগলী কিজনী কাহা মাৰ গৈ हो जल्दी आओ हम वेटिंग আগফালে চাবিটো লৈ আহোঁগৈ খুলি দে এখন ইমান সোনকালে কোনে দৰ্জা মাৰিব টিলু মাইনা বহুত দিনৰ মূৰত এইৰ ভনীয়েক ন হেল্ল' অঁ বহুত লাজ কৰি ভিডিঅ' বনালে এয়া চাওক গাইজ আজি বনাই আছে ইয়াৰ মস্তি একদম পুৰা মজ্জাকে মাতাচিয়ে মোৰো তো আমি গৈ আছোঁ ৰাতি চুৰ কৰিবলৈ গৈ আছোঁ মানে আমি মানে এনেকুৱা টাইপ চুৰ ন আমি মানে বহুত সোনকালে ওলাওঁ মানুহ ৰাতি চুৰ কৰে আমি সোনকালে ওলাওঁ তো গাইজ আমি গৈ আছোঁ এতিয়া ৰাতি চুৰ কৰিবলৈ হয় নহয় হয় ওচৰতে আহিছোঁ চুৰ কৰিবলৈ বেছি দূৰ নহয় মধুৰি চুৰ কৰিবলৈ মোলৈ এটা 500 অ' মাই ফেট চাল্লা তো গাইছ ইয়াত দেখিছে নহয় মধুৰি কিন্তু মানে কেঁচা হৈ আছে আমাৰ লোভ লাগিলে এতিয়া ঠিক নাই দে মানুহে দেখিবলৈ হুলস্থুল নলগালে হ'ল এয়া চাওক গাইছ দেখিছে নহয় কিমান ধুনু একো খাব হোৱা নাই খাই নেকি আৰু হ'বা ইমান কোনকেইটা অ' বে মোনে ক'ৰপৰা দেখিলি এইটো চাওক গাইছ পইণ্টত আছে পূৰা এইটো একদম খাম আৰু এতিয়া আৰু মানে আছে কিবা কিবি বহুত আৰু হ'ব বলক যাওঁগৈ মানুহ আহি যাব মেয়া দেখাৰ কথা আছে কষ্ট কৰিলে হেনো ফল পায় তো আমি পাইছোঁ মধুৰিআম আমি মানে কষ্ট কৰা চুৰ কৰা ফল পাইছোঁ নহয় নে অঁ নে এটা নে দুটা পইণ্টত ওলাইছে বাকী চব কলি গ'লে এটাই এইটো ভাল নহয় মানে কিন্তু পকিলে ভাল হ'ব এইকেইটা দেখিছিলোঁ তো গাইছ এইক যেতিয়া মানে লগ পাওঁ তেতিয়া মানে আমি কিবা নহয় কিবা ফটো আমি কৰোঁৱে মানে কিবা নহয় কিবা ধেমালি কৰোঁৱে মানে যেতিয়া মই তাই লগ হওঁ বেলেগ মানে ফটো আমি হয় তো আজিও বেলেগ ফটো আমি হ'ব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ট্ৰেণ্ড ফ'ল' কৰিবলৈ সেই কত বছৰ আগতে যোৱা ট্ৰেণ্ড কত দিনৰ আগতে আজি আমি এইটো ট্ৰেণ্ড কৰিম মানে দেই মানে আমি এতিয়াহে সময় পাইছোঁ ট্ৰেণ্ড কৰিবলৈ আৰু মানে এনেকুৱা মানে কণ্ডিশ্যন আমাৰ মোক দাঙিব নোৱাৰে ময়ো তাইক দাঙিব নোৱাৰোঁ আমি মানে ইমানে মানে হাতী মানুহ এতিয়া সেইকাৰণে এই 5 টকা পোৱালিটোক ল'ব লাগিব এতিয়া নহয় চৰি ধেমালি কৰিছোঁ দেই বেয়া নাপাবা তো এতিয়া আমি এয়া দেখিছে নহয় কিবা ধুনীয়া ডেক'ৰেশ্যন কৰি আনিছোঁ একেবাৰে মানে চেফেও পাত্তা নাপাব এনেকুৱা ফটোৱা ডেক'ৰেশ্যন কৰিছোঁ তো গাইছ এয়া মনুলৈ ল'বা লৈছোঁ লোৱা দি খোৱা দি মানে চবেই খাম আৰু আমি এতিয়া গোটেই মানে এনেকৈ টেষ্ট কৰা কমেণ্ট কৰিবা দেই তো গাইছ আহক ধুনীয়াকৈ পিছ মাংস টেষ্ট কৰোঁ চিকেন লাগ পিছ খাতে হে মানুহে সকলোৰে ঘৰতে আলু নাখায় আৰু আমি আলু নহ'লে মাংসই নাখাওঁ कैसा लगा मेरा मजाक দেখিছে গাইছ লজিক মানে উইদাউট মাংস চলি যাব কিন্তু আলু নচলিব আমি আলু লাগিব গাইছ আমাৰ টিকলি গাত বিহু লাগিছে নাচি দিয়া নাজানো এনেকৈ ক'লে কেনেকৈ হ'ব চাচা এয়া বিহু লাগিছে ৰাতিখন টিকলি গাত মজা কি চোৰৰ নিচিনা লুকাই আছে ভয় গৈছে ক'বলৈ হ'ব দে ভাত খাব নালাগে তো ফাইনেলি গাইছ ভাত খাবলৈ হৈ গ'ল বলক আহক ভাত খাওঁ আপোনালোকেও খাব ময়ো খাম কি চাকি জ্বলালে মোৰ হেৰি জ্বলে আমাৰ গান দেখিছেনে এনেকৈ গানে মানে ষ্টেজৰ মানে মানুহে মানে বিলাহী মৰাতহে চোৰ আৰু তো গাইছ আজি ভাত খাবলৈ বেছি ইনগ্ৰিডিয়েণ্ট বনোৱা নাই যিহেতুকে বহুত গৰমটো বহুত ঠাণ্ডা বস্তু বনাইছে তাৰপিছত গোটেইখিনি দেখুৱাম যে কি বনাইছে বলক হেল্ল' মাইক টেষ্ট ইমান লাজ কৰি থাকে মানে তো এয়া চাওক ভাত এয়া ধুনীয়াকৈ মাংস আৰু এয়া মিঠাই আৰু এয়া মাংস ভাত মাংস बिल्कुल चुप हिम्मत कैसे মাংস ভাত
তো দালিও আছে এয়া মানে দালি তো ভাতকেইটা খাই কৰিবলৈ লৈ কৰিছোঁ দেখুৱাই গাইছ তো মানে আমি ভাত খোৱাৰ পিছত অলপমান টোপনি মাৰি লৈছিলোঁ তো গাইছ এনেকুৱা হ'ল মানে যিমানখিনি মানে হহুৱাব লাগিব কি বহি আছোঁ তো গাইছ যিমানখিনি মানে অকণমান এণ্টাৰটেইনমেণ্ট কৰিলোঁ বাকী এণ্টাৰটেইনমেণ্ট নেক্সট পাৰ্টত আহি আছে মানে এই লগত থকা ভাবিছোঁ অকণ মানে ভিডিঅ'কেইটা পাৰ্টকৈ দিওঁ আজি মানে মেহমান বহুত দিন থাকিব আমাৰ ঘৰত তো আজি ফাৰ্ষ্ট পাৰ্টটো হ'ল এণ্ডিং কৰিম এতিয়া আৰু ছেকেণ্ড পাৰ্টটো কাইলৈ হ'ব দেখা নাই নেকি জাৰু নিচিনা চুলিকেইডাল তো গাইজ মুনহিন আমাক মানে মোৰ ভণ্টিয়ে তো গাইজ মানে এই কিবা এটা বোলে দেখুৱাই আপোনালোকক মানে ফেশ্বন এটা চাব নেকি সেই গাইজ আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ ধুনীয়া আজি এই পাৰফৰ্মেঞ্চ মানে নাচিব এটা নাচিব यता पनि ल पकाइ उता पनि ल पकाइ यो केटाको जात यस्तो धरम धरम यता पनि ल তো গাইজ মানে ইমানে ধুনীয়া নাছিলে ন মই ইমপ্ৰেছ হৈ পেলাই মানে মই ষ্টেজৰ পৰা নামি আহি পেলাই মানে হেৰি কৰিব বিচাৰোঁ আৰু মানে থেংক ইউ তুমি যে ইমান ধুনীয়া নাছিলা তো ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰোঁ বাকী কাইলৈ আপোনালোকক লগ কৰি আছোঁ থেংক ইউ ভেৰি মাছ লাইক ছাবস্ক্ৰাইব ভিডিঅ' বাই মই দেখিবলৈ কুকুৰৰ নিচিনা হৈছিলোঁ প্লিজ মোক ইগন'ৰ কৰিব সেইকাৰণে মই এতিয়ালৈকে